ইতিমধ্যে আমি কল্পনা কৰিব পৰা নাছিলোঁ এনেকৈ হিল দল ভাঙি মানুহবিলাক ওলাই আহিছে আৰু একচুৱেলি এইটো আমাৰ প্ৰত্যেকটো প্ৰাইমাৰীৰ কৰ্মৰ ফল। প্ৰত্যেকটো প্ৰাইমাৰীয়ে বহুত কষ্ট কৰি আমাৰ গ্ৰাছ লেভেলত কষ্ট কৰি আছে, আমাৰ ব্লক কমিটিয়ে কষ্ট কৰি আছে, আমাৰ BSU ইয়ত অমেনউইন্স প্ৰত্যেকটো কমিটিয়ে আমাৰ কাম কৰি আছে। এইবাৰ আমাৰ ফকিৰাগ্ৰাম ব্লকৰ উদ্যোগত আমাৰ 100% জয় যে নিশ্চিত। এই পদযাত্ৰা ইতিমধ্যে দেখাইছে, আপোনালোকে ইতিমধ্যে দেখা পাইছে পদযাত্ৰাত ইমান হাৰত ভিৰ হৈছে আৰু এইটো অকল্পনীয়। আমি ইমান দিনে মানে যেতিয়া আমি ৰুলিঙত আছিলোঁ তেতিয়াও মানুহ ইমান হিল দল ভাঙি ওলাই অহা নাছিলে, কিন্তু এতিয়া আমি যিটো দেখা পাইছোঁ এইবাৰ ফকিৰাগ্ৰামত প্ৰত্যেকটো ৰাইজ হিল দল ভাঙি ওলাই আহিছে আৰু এইটোই আমাৰ শুভ লক্ষণ বহন কৰিছে। আমাৰ এই চেগতে আমাৰ ফকিৰাগ্ৰাম ব্লক কমিটি, আমাৰ ফকিৰাগ্ৰাম BSU কমিটি, ইয়ত কমিটি প্ৰত্যেকখন প্ৰাইমাৰীক মই ধন্যবাদ জনাইছোঁ। আমাৰ এই পদযাত্ৰা, আমাৰ এই আশীৰ্বাদ যাত্ৰা, আমাৰ যি আশীৰ্বাদ যাত্ৰা, এই আশীৰ্বাদ যাত্ৰা ছাকচেছ কৰাৰ কাৰণে এখেতসকলৰ যথেষ্ট অৰিহণা আছে। ধন্যবাদ। হয়, আজি যি যাত্ৰা, এই যাত্ৰা এটা BPFৰ দলৰ ফালৰ পৰা ৰাইজলৈ আহ্বান। এইটো আমাৰ ৰেলী ৰাইজলৈ এটাই আহ্বান, ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ। ফকিৰাগ্ৰাম ব্লকে কি ক'ব আজি আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ৰাইজলৈ কি মেছেজ? আজি আশীৰ্বাদ যাত্ৰাত মানে আজিৰ মোটামুটি ফকিৰাগ্ৰামৰ পৰা প্ৰাইমাৰী আৰু ইয়থ কমিটি আৰু মানে যিসকল বন্ধুসকল আছে সিহঁতক মই ধন্যবাদ দিম যে আজিৰ দিনত ইমান মানুহ মানে একগোট হৈছে আৰু একগোট হৈ আমি আশীৰ্বাদ যাত্ৰা ইয়াৰ পৰা শুরু কৰিম। আর আমার বিপিএফক কম আজি এইবাৰ BPF সরকার কৰিব, একদম 100% কৰিব। এইখিনি ঘৰে ঘৰে BPF, গাঁৱে গাঁৱে BPF এই স্লোগান লৈ আজিৰ আমাৰ যি গোটেই BTCৰ লগতে আজি আমি কোকৰাঝাৰ জিলাৰ উদ্যোগত আমাৰ ফকিৰাগ্ৰাম ব্লকৰ আজি যি আশীৰ্বাদ যাত্ৰা, আমি নিশ্চয় আপোনালোকে গম পাইছে যে এই আশীৰ্বাদ যাত্ৰা গাঁৱে ভূঞে হিলে দলে সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আছে যে BPFৰ এটা ঢৌ ওলাইছে। আজি স্পষ্টভাৱে এই কথাটো ওলাই আহিছে যে এইবাৰ চৰকাৰ BPF কৰিব আৰু লগতে আমি এই ফকিৰাগ্ৰাম সমষ্টি এইবাৰ আমি জিকিম, এইটো খাটাং। গতিকে আজিৰ এই যাত্ৰাৰ জৰিয়তে স্পষ্ট হৈ গৈছে যে এইবাৰ BPFে যে চৰকাৰ কৰিব, BPFৰ যে স্থান এইটো সকলোৱে ইতিমধ্যে গম পাইছে। গতিকে আমি সকলোকে আহ্বান কৰিব বিচাৰিছোঁ আজিৰ যি যাত্ৰা, এই যাত্ৰাৰ জৰিয়তে সকলোৱে যাতে মেছেজ পায়।